দেখিছে আপোনালোকে কণকণীয়ে কি ধৰণে ইয়াত ৰাস্তাত গছ পৰি পেলাই গোটেই আবদ্ধ হৈ গৈছিলে। তেওঁলোকে এতিয়া নিজে কষ্ট কৰি ৰাস্তাটো ক্লিয়াৰ কৰি আছে। চাৰি দুইফালে গাড়ী লাইন লাগি আছে। সেইটো এই তাত কাটিব লাগিব। পইলে বাত আছে লাগিছে मोहम्मद गाड़ी लोग है ना ना लोग ना लगा हुआ है करते हैं তো দান না বেশি हाँ আগতে বনাব লাগিছিল, কাটি আছিলে যে হয় নহয়। গছ পৰি থকাৰ কাৰণে গাড়ী লাইন লাগি গৈছে কাজিৰঙাত। 80 মান পাই গৈছে চাগে।